জিবি হল নাই মই তো মৰিম দাম দেখি ফালে Hi, hello, namaskar. Welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে ভাল মোৰো ভালে তো গা পা ধুবৰ কাৰণে ৰেডি হৈছো কাৰণ এবাৰ লগত এঠাইত যাম বুলি ভাবিছো তো ক'ত গৈছো আপোনালোক সকলোবোৰ দেখাই আছো তো চাই থাকিবা ভিডিঅটো শেষলৈকে এতিয়া জলদি জলদি গা পা ধুই ৰেডি হওঁ বাকি আপোনালোকক লগ পাই আছো মই উঠোতে যেহেতু দেৰি হৈছে হে গা পা ধুতে দেৰি হ'ল তো গা পা ধুই একেবাৰে ভাত খাই যাবৰ কাৰণে আমি এতিয়া ওলালো লালো আমি জুইবা মুকাই দি থৈ গ'ল দেৰি হ'ল বাবে অলপ আগত গৈছো মই এবাৰ স্পিডত আহি আছো এইখিনি তো আমি দুইটা এতিয়া খোজকাঢ়ি গৈ আছো আমি এতিয়া ক'ত যাম নাজানো গৈ আছো মই নাজানো বাৰু তাইৰ লগত আহিছো ক'ত নিয়ে তাইহে জানিব এইখিনি আমি প্ৰায় খোজকাঢ়ি আহো বেলতলা তিনি আনিলৈ যেহেতু অকমান হয় তো এতিয়া আমি গৈ আছো বাকি এইটো খাই কোনে কোনে বেছি ভাল পায় কবছো মোক আৰু আহিয়ে খালি বাছ এখন পালো পূজাৰ বতৰতে যে বাছখন খালি পাইছো হেইটোৱে বহুত আৰু তো দুইটাই বহি লৈছো গাড়ীত ধুনিয়াকে গোইং বাই বাস বাস কা সফৰ yes এতিয়া আমি বাছৰ পৰা নামি গৈ আছো সিটি সেন্টাৰলৈ যেহেতু গাড়ীতে আমাৰ প্লেন হ'ল সিটি সেন্টাৰলৈ যোৱা তো এতিয়া তালৈ গৈ আছো যেহেতু পূজাৰ বতৰ তো চাৰিওফালে এটা লাইটিং মই পৰিবেশ দেখিছো না ইমান ভাল লাগে আৰু গুৱাহাটীত এইটো বস্তু মোৰ বেছি ভাল লাগে মানে যিয়ে উৎসৱ নহওক মানে সেই উৎসৱত মানে চাৰিওফালে লাইটিং এটা পৰিবেশ থাকে তো তাৰ কাৰণে বেছি ভাল লাগে আৰু এতিয়া পূজাৰ বতৰ তো স্পেশালি চাৰিওফালে সজাইছে পুৰা এইবিলাক সৰু সৰু লাইটবোৰেৰে আৰু এই অভাৰব্ৰিজখন চাওকচোন এইখনো ইমান ধুনীয়াকৈ সজাইছে কিবা এটা ভাল লাগিছে কিবা এটা ভাল লাগিছে এইখিনি ফটো ফটো অলপ ললো দুইটাই যেহেতু পূজাৰ বতৰ ভাবিছিলো বহুত বেছিয়ে জাম থাকিব কিন্তু আমি সেই হিচাপত একো জামেই নাপালো বাকি এয়া আহি পালো সিটি সেন্টাৰ আৰু দেখিছে না ইফালে ৰাঘৱৰ পোষ্টাৰখনো মাৰা আছে বাকি কোনে কোনে ৰাঘৱখন চালে বাৰু মোক কমেন্ট কৰি জনাবচোন তো এতিয়া আমি সিটি সেন্টাৰ গৈ আছো আৰু এই সিটি সেন্টাৰত যিমান মানুহ আহে তো তাৰে 80% মানুহে একো বস্তু নোলোৱাকে ৰিটাৰ্ণ হয় জাস্ট এনে আহে তো চাবৰ কাৰণে বাকি তাৰে মাজত মও এটা বাৰু মই যিমান বাৰ আহিছো এনে ফুৰা হিচাপতহে আহো ইয়াতে যে কিবা লম হেতু সপোনতো ভাবি নাহো তো ইয়া ভিতৰত সোমালো আৰু ভিতৰৰ পৰিবেশটো আপোনালোকক দেখাম ধুনিয়া মানে শান্তময় এটা পৰিবেশ হৈ আছে মানুহ বহুত আছে ভিতৰত আৰু ইয়াতে মানে এটা বস্তু যেতিয়া যেটো উৎসৱ হয় সেই উৎসৱৰ ৰিলেটেডে মানে বস্তুবোৰ ইয়াতে ডেকোৰেশন কৰে ইয়াতে যেহেতু দুৰ্গা পূজা তো দুৰ্গা পূজা হিচাপতে ডেকোৰেশনটো কৰি ৰাখিছে তো ভাল লাগে হেতু হিচাপতে মানুহ বহুত আহে আৰু ইয়াতে ফটো ফটো লৈ গুছি যায় আৰু আগতে আমি যিমানবাৰ আহিছো কিবা কিবি উৎসৱৰ সময়তে আমি আহো আৰু ফটো ফটো লৈ আমিও গুছি যাওঁ আৰু ইয়াতে মানে বস্তু কিনাৰ কথা এটো কাৰণতে নাভাবো যেহেতু ইয়াতে যিমান ব্ৰ্যান্ডবোৰ আছে তো সকলোবোৰ ব্ৰ্যান্ডৰে বস্তু প্ৰায় ইয়াতে পায়ে তো আৰু ব্ৰ্যান্ড বুলি ক'লে তো বস্তুৰ দামটো বহুত বেছিয়ে হৈ যায় যাৰ কাৰণে মানে আমাৰ নিচিনা মানুহে পটকে লম বুলি ভাবিব নোৱাৰে ইয়াৰ পৰা তো আৰু হেতু কাৰণে ভাবি নাহো বাকি বস্তুবোৰ নললে কি হল আপোনালোকক তো দেখাব পাৰিম কি কি আছে তো অকমান হলো আপোনালোকক দেখাও আৰু মই ইয়াতে এটা কাৰণত বেছি ভাল পাওঁ ইয়াৰে যিকেইটা ইলেক্ট্ৰনিক সিৰি তাত মানে উঠি মই বহুত বেছি ভাল পাওঁ
মই কি কাৰণত কিবা এটা ল'ম বুলি ভাবি নাহোঁ, এইটো ডেমো আপোনালোকক এতিয়াই দেখাই আছোঁ। এই জাষ্ট সাধাৰণ ফ্ৰকটোৰ দাম কিমান জানেনে? এয়া চাওক ৮,৬০০ টকা দাম, যিটো মানে কিয় ইমান দামত ল'ম এনেকুৱা লাগি যায়। বাহিৰততো ফেঞ্চি বজাৰত গ'লেতো ৮,০০০ত মানে মই গোটেই বজাৰখনেই কিনিব পাৰিম। তো আৰু ইয়াতে এটা ফ্ৰকত ৮,৫০০ টকা ৮,৬০০ টকাটো দি কিনিব নোৱাৰি। তো সেইটো কাৰণে মই ইয়াতে একো লওঁ বুলি কেতিয়াও ভাবি নাহোঁ। কিন্তু ইয়াতে এটা বস্তু কৈ ৰাখোঁ আপোনালোকক, দাম যিমানে বস্তুৰ হয় সিমানে আকৌ বস্তুৰ কোৱালিটিটোও ভাল হয়। সেইটো বাৰু মানিব লাগিব, দাম হ'লে এনে দাম নলয় বাৰু, কোৱালিটি আছে কিবা এটা, সেইটো কাৰণে লয়। তো সেইটো হিচাপত বাৰু ঠিকে আছে, বাট আমাৰ হিচাপত দামটো ঠিকেই নাই। আৰু এইফালে এইকেইটা বেগত বাই 1 get 1 আছিলে, তো প্ৰাইচটো ইয়াতে ১৬০০ টকা আছিলে। তো সেই হিচাপত এটা বেগত ৮০০ টকাকৈ পৰি যায় আৰু, তো ঠিকে আছে এইখিনি। বাকী এইফালে চেণ্ডেলবিলাকৰো দাম সেই একে আছিলে, ৪-৫ হাজাৰ টকা। এই মই দেখাই দিয়া কেইযোৰৰ দামটো অকণমান কম আছিলে, মানে ২,০০০ টকা আছিলে। বাকী জুবিবা এইফালে এযোৰ কাপোৰ বিচাৰি আছে, মানে কেইদিনমান আগতে আহোঁতে চাই গৈছিলে, তো এতিয়া ডিছকাউণ্টত পায় নেকি বিচাৰি আছিলে সেই কাপোৰযোৰ, কিন্তু ডিছকাউণ্টত নাছিলে। সেয়ে তাই বিচাৰি আছে, আৰু সেই কাপোৰ হ'ল এই ফ্ৰকটো। তো এই ফ্ৰকটো তাৰ বহুত বেছিয়ে ভাল লাগিছিলে, তো ফ্ৰকটো ল'ব নে নলয় তাই তাকে এতিয়া ভাবি আছে। বাকী মই এইটো কুৰ্তি দেখালোঁ, এইটো এটা ছিংগল কুৰ্তি হয়, তো এইটোৰ দাম ৩,০০০। আৰু এইফালে য়েল্ল'টো মোৰ বহুত বেছি ভাল লাগিছে, এনেও য়েল্ল' কালাৰ মোৰ ভাল লাগে, তো সেইটোৰ দামো সেই ৩,০০০ আছিলে। জিবি হ'ল নাই, মই তো মৰিম দাম দেখি ফালে। মোৰ হাৰ্ট এটেক আনি মাৰিব খোজা নাছিল, পালো মই মৰিম। আৰু ফ্ৰকটোৰ লগতে এই হোৱাইট কুৰ্তিটো জুবিবাৰ পচন্দ হৈছে, তো কাউণ্টাৰত গৈ সোধোতে ইয়াতে ডিছকাউণ্ট থকা বুলি ক'লে। বাকী এইফালে এইবোৰ শ্ব'পিচ হয়, তো এইবিলাকো ধুনীয়াকৈ ৰখা আছে, আৰু গোটেইখিনি বস্তুৱে ভাল লাগে। ইয়াতে বস্তুখিনি প্ৰায় আনকমনে হয়, সেইটো কাৰণে ভাল লাগে বাৰু। আৰু এইফালে কাৰেণ্টত ধূপ জ্বলোৱা এইটো কিবা এটা মেচিন টাইপে হয়, তো এইটোও ভাল লাগিছে ইয়াৰে। আৰু ইয়াতে সৰু বাচ্চাৰ খেলাৰ কাৰণে বহুত কিবা কিবি খেলাৰ বস্তু আছে, আৰু দেখিছেনে সৰু ৰেল এখনো বনোৱা আছে সৰু বাচ্চাক উঠাই মানে ইয়াতে ঘূৰাবৰ কাৰণে। এখন অকণমানি ৰেল, ভাল লাগিছে এইখনো দেখি। আৰু একদম ওপৰৰ ফ্ল'ৰত এখন সৰু মিনা বজাৰ টাইপ বজাৰ এখন আছে, ইয়াতে মানে সকলো ধৰণৰ বস্তু এভেইলেবল আছে। আৰু এইফালে এইটো চিটি চেণ্টাৰত থকা চিনেমা হলটো PVR চিনেমা হল, তো PVR বুলি ক'লে সকলোৱে গমেই পায়। বাকী ইয়াতে মানে এখন 99 ৰুপিছত মানে কিবা কিবি বস্তু পায়, সেই শ্বপ এখন আছে। তো সেইখনত আমি এতিয়া সোমাইছোঁ, ইমান বিচাৰি বহুত বিচাৰিছোঁ, এখন বিচাৰি পোৱা নাছিলোঁ। বহুত বিচাৰি এইখন পালোঁ, আৰু মোৰ হাতত লৈ থকা সেইটোৰ প্ৰাইচ আছিলে 89 ৰুপিজ, আৰু এইটো 300, মানে 99তে চবখিনি নাই, কিন্তু ইয়াতে মানে 99 ৰুপিছত পোৱা বহুত বস্তু আছে, সেইকাৰণে এইটোৰ শ্বপৰ নাম চুপাৰ 99। বাকী আৰু কিবা কিবি আছে, দেখাই আছোঁ এইবিলাক।
আৰু এইফালে এইকেইটা ইমান মৰম লাগিছে ইয়াতে মানে চাকি জ্বলাব পৰা সুবিধাটো আছে তো ভাল লাগিছে দেখি আৰু বাকি কি আছে অকমান দেখাও এইফালে আমাৰ মলত ঘুৰি মানে ভোকে লাগিল তো কিবা এটা খাও বুলি গলো কিন্তু ইয়াতে মানে এটা অফাৰ দি আছে আমি যদি অনলাইনত যদি বাৰ্গাৰ কিংটো ডাউনলোড কৰি অৰ্ডাৰটো দিও তেনেহলে মানে বহুতখিনি ডিসকাউন্টত আহি যায় তো জুবিবাই তাকে ডাউনলোড কৰি এতিয়া অনলাইনত অৰ্ডাৰ দি আছে অকমান যেহেতু সময় লাগিব তো মই বহিয়ে লৈছো মই খাবৰ কাৰণে বহি আছো এইফালে জুবিয়ে অৰ্ডাৰ ৰখি আছে তো আহি গল আমাৰ খোৱাৰ জুগাৰ মোৰ কাৰণে কফি মানে ক্যাপাচিনো আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু জুবিবাই বাৰ্গাৰ আৰু কিবা এটা শেক লৈছে নামটো কিবা বেলেগ অদ্ভুত টাইপে আছিল মোৰ মানে মনত নাই নামটো আৰু মোৰ কফিটো যে ক্যাপাচিনো হেতু মই কফি বুলিয়ে জানো যে ক্যাপাচিনো এইবিলাক কি কয় মইটো ভালকে নাজানো আৰু কিয় কয় হেতু নাজানো তো বাকি এতিয়া কফিটো এনজয় কৰো আৰু এইখিনি আমাৰ 500 ৰ ভিতৰতে হৈ গৈছে কিন্তু আমি অনলাইন যদি অৰ্ডাৰটো নকৰিলো হয় এপছটো ডাউনলোড কৰি তেনেহলে আমাৰ 800 900 মান পৰি গল হয় বাকি কফিৰ টেষ্ট আৰু ফ্ৰেঞ্চ ফ্ৰাই ঠিকে আছিল নরমাল ভাল লাগিছে হেতু খাই বাৰো তো এবাৰ বাৰ্গাৰটো অকমান ট্ৰাই কৰো বুলি ভাবিলো তো জুবিৰ পৰা লৈছো তো বাৰ্গাৰটো ঠিক থাকে আছে ভাল লাগিছে খাই গুটেই কেইটাৰ ভিতৰত কিন্তু শেকটোৰ টেষ্টটো মই বহুত বেছি ভাল পাইছো খোৱানো হৈ গল আমাৰ এতিয়া তো ইয়াৰ পৰা ওলাম আৰু ইয়াতে বেছি সময় নাথাকো কাৰণ 8টাই বাজিব হল এতিয়া বাকি মানুহ দেখিছে নে কিমান মানুহ আছে যিমানে মানে দেৰি হৈ গৈছে মানুহৰ সংখ্যা কিমানে বাঢ়ি গৈছে কাৰণ পূজাৰ বতৰ ন তো মানুহ আহি আছে বহুতখিনি এতিয়া ইয়াৰ পৰা ওলা আৰু ইয়াতে বহুত সময় থাকিলো বাৰু ইয়াৰ পৰা ওলাই ক'ত যাও ডাইৰেক্ট ঘৰতো যাব পাৰো ঠিক নাই আৰু ঘৰত সোমাব পাৰো মনেতো আপোনালোকে নিশ্চয় দেখাই পাব আৰু এইফালে ধুনিয়াকে আই লাভ সিটি সেন্টাৰ লিখা আছিল ভাবিলো ইয়াতে এক কপি ফটো লওঁ কিন্তু মানুহকেইটা বহি আছে উঠাবও ভাল নালাগে তো ফটো নলও বুলি ভাবিলো পিছত অকমান ঠাই আছিল কাখত তো ভাবিলো কাখত বহি হলো দুটামান ফটো লৈ ল বাকি এইখিনি দেখিছে নে ফুলকেইটাও মানে এই এলফাবেট কেইটাৰ মাজে মাজে ঘুমাই আহিছে ইমান ভাল লাগিছে ফুলকেইটা ইয়াতে এনেকে এতিয়া বাস ৰখি আছো যাবৰ বাবে তো এতিয়া বাস ৰখি আছো বাস বৰ্তমান অহা নাই আৰু বাস ৰখি থাকোতে আমাৰ কাখতে থকা গছডাল মই চালো ওপৰ ফালে তো ইমান ধুনিয়া এটা পৰিবেশ দেখিলো আৰু আপোনালোককো দেখাইছো এই হোৱাইট কালাৰৰ যিমান দেখিছে আপোনালোক সকলোবোৰ চৰাই হয় ইয়াতে মানে ৰাতি বাহ লয় তো ইমান ভাল লাগিছে এইটো বস্তু দেখি আৰু ইমান অকনমানি চৰাই কেইটা মই মানে প্ৰথমতে ধৰিবই পৰা নাছিলো পিছত ভালকে চাওতেহে গম পালো যে সেইকেইটা এটা সৰু চৰাই তো চৰাই কেইটা চাই থাকোতে এইফালে বাস আহিল এতিয়া বাসত উঠি লৈ দুইটাই গৈ আছো আৰু বেলতলাত বাসৰ পৰা নামি দেখিলো ইমান মানুহৰ ভিৰ আছিল কাৰণ আগফালে পূজাৰ মেইন মণ্ডপটো আছিল তো সকলোবোৰ গৈ আছে বাট আজি আমি পূজা চাব না যাও আমাৰ দুইটাৰে মানে বিশালত যোৱা প্লেন আছে এইটো কাৰণে পূজাৰ কিবা অফাৰ চলিও থাকিব পাৰে কমত কিবা পালে লৈ আহিম সেই কাৰণে আমি দুইটা এতিয়া বিশালৰ ফালে গৈ আছো
আৰু অকমান আগত আহি ৰাস্তাৰ কাষৰে দোকান এখনত ধুনীয়াকৈ বেবিকৰ্ণ বিক্ৰী কৰি আছিলে আৰু এইটো বস্তু খাই মই বহুত বেছি ভাল পাওঁ সেইকাৰণে এইটো খাওঁ বুলি আহিলোঁ আৰু এইফালে দামটো সুধিলোঁ এই সৰু গ্লাছটোত 50 টকা আৰু ডাঙৰটোত 100 টকা তো দাদাজনক মই 50 টকাৰটোৱে দিব দিলোঁ কাৰণ 100 টকাৰটো হ'লে বহুত বেছি হ'ব ইমানো নাখাওঁ বাৰু বাকী এইফালে দাদাজনে দি দিলে ধুনীয়াকৈ মিক্স কৰি মছলা চছলা তো এতিয়া এইখিনি খাওঁ আৰু এইটো বস্তু সঁচাকৈ বহুত বেছি টেষ্টি আৰু এই বেবিকৰ্ণ কাৰ কাৰ প্ৰিয় বাৰু মোক কমেণ্ট কৰি জনাবচোন আৰু এইফালে এতিয়া আমি বিশালত সোমালোঁ চাওঁ কি অফাৰ চলি আছে যদি চলি আছে কিবা ল'ম আৰু নাই যদি নলওঁ সেইটো হিচাপতে আমি সোমাইছোঁ ইয়াতেও মানুহ বহুত আছে আৰু বহুত ঘূৰি ঘূৰি ফাইনেলি এঠাইত পালোঁ বাই ওৱান গেট ওৱানত মানে ধুনীয়া ধুনীয়া কুৰ্তি কেইটামান দি আছিলে এইটো মোৰ বহুত বেছি ভাল লাগিছিলে কিন্তু ডাবল এক্সেল হৈ যায় আৰু এইফালে হোৱাইটটো মোৰ ভাল লাগিছিলে এইটোও ডাবল এক্সেল হয় যাৰ কাৰণে এইটো থ'ব লগা হ'ল এনেও মোৰ ব্লেক আৰু হোৱাইট কালাৰৰ কাপোৰ মোৰ বহুত বেছিয়ে ভাল লাগে কিন্তু ভাল লাগিলে উপায় নাই বহুত ডাঙৰ আৰু এইফালে মই বেলেগ কালাৰৰ দুটা কুৰ্তি চিলেক্ট কৰিলোঁ আৰু এইফালে এতিয়া বিল পে' কৰিবৰ কাৰণে লাইনত আছে জুবিবা আৰু মই লাইনত থকা নাই সেয়ে মই অকণমান বাহিৰত বহো বুলি ভাবিলোঁ পানীও পিয়া লাগিছে সেয়ে মই মানে বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া তাইক বাহিৰত ৰখি আছোঁ বহুত সময় বাহিৰত ৰখাৰ পিছত তাই এতিয়াহে দেখা দিছে মানে সেইফালে লাইনটো বহুত দীঘল আছিলে কাউণ্টাৰত তো এতিয়া তাই ওলাইছে তো ইয়াতে আৰু বেছি দেৰি নকৰি ইয়াৰ পৰা আমি ওলাওঁ এইফালে জুবিয়ে দুটা বেলুন ল'লে তাইক বোলে বেলুন লাগে দুটাটা আই লাভ ইউ লিখা আছে কাকবা দিয়ে তাই প্ৰথমতে এটা বেলুনৰ দামে 30 টকা তাতকৈ আৰু কম নকৰে কিন্তু শেষত আমি তিনিটা বেলুন ল'লোঁ 40 টকাত মানে বহুত দৰদাম কৰিলোঁ তো 40 টকাত তিনিটা বেলুন লৈ এতিয়া আমি ধুনীয়াকৈ ঘৰত গৈ আছোঁ আৰু আধা ৰাস্তাতে এটা বেলুন আমাৰ ফাটিয়ে গ'ল অলৰেডি আৰু অকণমান বাকী আছে ঘৰ পামেই আমি তো এইখিনি খোজকাঢ়ি গৈ আছোঁ এতিয়া তো জাষ্ট আমি আহি পালোঁ আমি জাষ্ট ঘৰ আহি পালোঁ খোজকাঢ়ি মোৰ অৱস্থা বেয়া হৈ গৈছে আৰু আমাৰ চেণ্ডেল পিন্ধিছিলে ভৰিখন কাটিছে পূজা বুলি নতুন চেণ্ডেল আৰু এইফালে সৰু বাচ্ছা বেলুন লৈ আহিছে তাইৰ এটা মোৰ এটা তো আৰু বেছি দীঘলীয়া নকৰি ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ